মই বিপিৰ দলত যোগদান কৰাৰ মানে এটাই উদ্দেশ্য কি ইয়াৰ বৰ্তমান যিখন চৰকাৰ চলি আছে UPPL তেওঁলোকৰ যিবিলাক কাৰুকাৰ্য সেইবিলাক মানে ছ'চিয়েল মিডিয়াই হওক বা অন্য জেগাতে হওক সকলোৱে দেখা পাইছে আৰু দেখি শুনি কিছুমান মানে মনত এটা মানে নিজৰ এটা ফিলিং হয় কি মইতো এটা এক্সপ্ৰেছন ল'ব পাৰোঁ ইয়াৰ এগেইনষ্টে ঠিক তেনেধৰণে তাৰমানে সেই উদ্দেশ্য আগত ৰাখি মানে উদ্দেশ্য হ'ল কি BPFৰ যিবিলাক UPPLৰ যিবিলাক মানে দুৰ্নীতি বা ভ্ৰষ্টাচাৰ এইবিলাক হৈ আছে সেইবিলাক যাতে মানে BPF চৰকাৰৰ দ্বাৰা মানে সমাধান কৰিব পাৰি এই উদ্দেশ্য আগত ৰাখি মই BPF দলত জইন কৰিলোঁ। আগত কোন দলত আছিল আপুনি? আগত মই দলত নাই কিন্তু UPPLৰ লগত এনে জড়িত আছিলোঁ কমপ্লিটলি নহয় মানে এনে ছাপৰ্টাৰ আছিলোঁ আৰু কিন্তু দল হিচাপত মই জইন কৰা নাছিলোঁ। কি ক'ব ৰাইজক কি আহ্বান জনাব BTC-বাসী ৰাইজক? BTC-বাসী ৰাইজক মই এইটো ক'ব বিচাৰোঁ যে তেওঁলোকে মই যিখিনি উপলব্ধি কৰিছোঁ তেওঁলোকেও নিশ্চয় দেখিছে আৰু দেখি শুনি বহি থকাটো উচিত নহয়। এতিয়া আমাৰ সুবিধা সময় আহিছে হাগ্ৰামে ছাৰে 17 বছৰত আমাক যিখিনি দিলে BTC-বাসীক সেইখিনি এই 5 বছৰতো নহয় আৰু 17 বছৰ যদি কাৰ্যকাল থাকে UPPLৰ মোৰ বোধেৰে তেওঁ ইয়াৰে আধা কামো কৰিব নোৱাৰিব। তেওঁৰ আৰম্ভণিতে গম পোৱা গৈছে সেইকাৰণে এনেধৰণৰ চৰকাৰ আমাৰ BTC-বাসীৰ কাৰণে প্ৰয়োজন নাই। গতিকে মই ৰাইজক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ মানে দলে বলে আহি যিহেতু এতিয়া সুবিধা আমাৰ সময় থাকোঁতে আমি এই বস্তুবিলাক মানে শুধৰণি কৰি এখন স্বচ্ছ নিকা চৰকাৰ গঠনৰ কাৰণে মানে হাগ্ৰামা ছাৰৰ লগত যোগদান কৰোঁ সেইটোৱে মই আহ্বান জনাওঁ। আমাৰ গাঁওখন ভূঞাপাৰা গাঁও ভূঞাপাৰা আৰু মানসৰ ওচৰতে লাগি থকা এখন গাঁও। আচ্ছা আমাৰ আজি ভূঞাপাৰা গাঁৱৰ অৰ্থাৎ আমাৰ 21 নং খালবাৰী BTC কনষ্টিটুৱেঞ্চিৰ পৰা আমাক BPFক ভাল পায় গাঁৱৰ ৰাইজে আমাৰ লগত জইন কৰিলে আৰু আমাৰ লগত আজি জইন কৰা 12 জন আছে আমাৰ লগত আৰু তেওঁলোকে আগৰ দিনত UPPLক ভাল পাই ভোট দিয়া বুলি কৈছিল আৰু এতিয়া BPFৰ আমাৰ যি আদৰ্শ নীতি আদৰ্শ এইটো ভাল পায় আকৌ মানে BPFত মানে যোগদান কৰিলে আৰু তেওঁলোকক মই আমাৰ খালবাৰী ব্লকৰ বা ব্লক BPFৰ তৰফৰ পৰা মই সভাপতি হয় তেওঁলোকক অন্তৰৰ পৰা আমি আঁকোৱালি লৈছোঁ আৰু সেই হিচাপে তেওঁলোকৰ ৰাইজৰ যিটো আশা আৰু আকাংক্ষা নিশ্চয় পূৰণ কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে আমাৰ চৰকাৰ আহক আৰু চৰকাৰ আহিলে আৰু তেওঁলোকে যি বিচাৰে সেইটো যেন মানে আমি তেওঁলোকৰ আশা অনুযায়ী দিব পাৰে এইখিনি আমি আশা ৰাখিলোঁ আৰু তেওঁলোকে নিশ্চয় মননে প্ৰাণে BPFক ভাল পায় এইবাৰ BPFক চৰকাৰ গঠন কৰাত ভালদৰে সহায় কৰে এইটোৱে কামনা কৰি তেওঁলোকক আৰু পুনৰাই আমি BPFে যে আঁকোৱালি লৈছোঁ এইখিনি আমি ৰাইজৰ আগত অৱগত কৰিলোঁ।